বিয়াটো খোৱা মামাৰ ঘৰৰ ভিডিঅ' হয় মানে মোৰ মামাৰ ল'ৰাটোৰ বিয়া যিহেতু সেইটো কাৰণে মানে আজি মানে ফাৰ্নিচাৰ দিছে আৰু এয়া দেখিছেনে কইনা ঘৰৰ মানুহে মানে ফাৰ্নিচাৰ জমাই আছে আৰু আহিব আৰু এইবোৰ আনি চোতালত থৈছে আৰু মামাৰ ঘৰো বিয়া পেণ্ডেল দি আছে আৰু ইনো আজিকালি ছোৱালী এসপ্তাহৰ আগতে বিয়া এসপ্তাহৰ আগতে আৰু এয়া এতিয়া বস্তুবোৰ চবেই নমাই আছে আৰু যিহেতু বস্তুবোৰ ভিতৰত আছে আৰু দৰা সুধি আছে আৰু বৰ্ড আজি এতিয়া আকৌ দৰাই লাজেই পালে ভিতৰলৈ গুচি গ'ল আৰু এইটো ছোৱালী ঘৰৰ মানে চফা দিছে এল টাইপ আৰু এইটো এটা ডিনাৰ গেট দিছে তাৰপিছত এইফালে এইটো ফ্ৰিজ দিছে আৰু ৱাশ্বিং মেচিনো এইটো দিছে আৰু এইবোৰ কাৰ্টুনত কিবা কিবি আছে যিহেতু এইবোৰ আমি খুলি চোৱা নাই কইনা ঘৰৰ মানুহে আহিছে যিহেতু আৰু এইখন ডিভান দিছে এইফালে এখন ড্ৰেছিং দিছে এখন ড্ৰেছিং এইফালে আলনা দিছে আৰু গড্ৰেজ দিছে মানে যিখিনি ছোৱালীৰ লগত দিবলগীয়া বস্তু সম্পূৰ্ণ গোটেইখিনি দিছে আৰু এইটো গড্ৰেজ সকলোৱে দিছে আৰু একো কমি দিয়া নাই আৰু এইফালে ডাইনিং দিছে সকলো বস্তুৱে দিছে আৰু বস্তুকেইটা কেনেকুৱা লাগিছে জনাবচোন দেই যদি ভাল লাগে লাইক কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া আমি চাই আছোঁ আৰু